ওরা নামে গঙ্গার জল লই কেমন আছে হৃদয় মাঝে গুরু আছে হৃদয় মাঝে আছে হৃদয় মাঝে গঙ্গার জল লই কেমন আছে হৃদয় মাঝে গুরু আছে হৃদয় মাঝে আছে হৃদয় মাঝে
হরি প্রথমতে প্রণাম করু ও প্রভু কৃষ্ণ প্রণাম ভূশঙ্কর গুরু দয়ালু ভক্ত নমস্কাৰ। ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বাপ বান্ধৱ তথা মাতৃসকল, পোনপ্ৰথমতে মই আমাৰ এই বাঘেশ্বৰী নাগাৰ নাম দলৰ তৰফৰ পৰাই আপোনালোকক বহুত বহুত শ্ৰদ্ধা তথা সেৱা যাচিছোঁ। আহোঁতে অকণমান পলম হ'ল। আপোনালোকে জানে দলৰ সকলোবোৰ সদস্য সকলোৱে কামত ব্যস্ত হৈ থাকে, মানে কামৰ পৰা সকলোৱে ইমান সোনকালে আহিব নোৱাৰে, তো সেইবাবে অকণমান দেৰি হ'ল। তাৰ বাবে মই আপোনালোকৰ মাজত ক্ষমা ভিক্ষা মাগিছোঁ। লগতে আপোনালোকৰ এই অনুষ্ঠানটি এটি খুব নতুন নাম এটিৰে আৰম্ভণি কৰিব লৈছোঁ। নামটো মই মাত্ৰ 5 দিন ৰিহাৰ্চেল কৰিছোঁ, তো যিয়ে নহওক সেই নামটি মই আপোনালোকৰ মাজত পৰিৱেশন কৰিম বুলি ভাবিছোঁ। গাই থকাৰ পিছত হয়তো নামটোত ভুল হ'ব পাৰে, একো ধৰি নাৰাখিব। আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিয়ে যেন। এ দেৱ আৰু এ দৈত্যগণ যুদ্ধ চলি আছে, আৰু সেই যুদ্ধত এই দেৱৰ হাতে দৈত্যগণ অজমৰ ঘৰে
মহারাজ একদিনা ইন্দ্রদেবে ও মনত বহুদিন হল ও পয়লা যোৱা নাই এ কৈলাসত গৈ মহাদেৱ ও চাই আহো ইন্দ্রদেবে মনে মনে ভাবে ও একদিনা ইন্দ্রদেবে ভাবে মনে মন ও কইলা ভাবে এ কার্তিক গণপতি আদি অকত যে এ তথাপিতো স্বর্গৰ নাম ইন্দ্ৰদেৱৰ অহংকাৰ শিৱই জানিলা দৰ্পচূৰ্ণ কৰিম বুলি হেন ভাবি মহাদেৱে ব্ৰাহ্মণ ৰূপ লইলা
কৈলাশলৈ যোৱা পথে হঠাতে ইন্দ্ৰদেৱে দেখিব পাৰিলা হঠাতে ইন্দ্ৰদেৱে দেখিব পাৰিলা বিপ্ৰক্সা হিয়া পাছে বিপ্ৰক্সা হিয়া পাছে বোলো কলেহে ব্ৰাহ্মণে মায়া দি দিয়া তোমার পরিচয় অকলে অকলে এই কইনা তুলছে বহিয়া সাকিকা কিন্তু ইন্দ্ৰৰ কথাত বিপ্ৰবাৰে মুঠেই মতা নাই ইন্দ্ৰৰ কথাত বিপ্ৰবাৰে তাকো দেখি ইন্দ্ৰদেৱ ক্ৰোধত জ্বলিলা প্ৰহাৰ কৰিবাক লাগি ইন্দ্ৰৰ প্ৰহাৰ পাইছিব ক্ৰোধত জ্বলিলা খমতে সৰ্বশৰীৰ কপি কপি মহাদেৱৰ সেই তিনয়ন চকু খোল খাই প্রকাণ্ড জুয়ে পুরা জ্বলি আয়ু অহিব বুলি ইন্দ্ৰদেৱে চিনিব পাৰিলা শিৱৰ পাৱে পৰি ইন্দ্ৰ কান্দিব লাগিলা শিৱৰ পাৱে পৰি ইন্দ্ৰ কান্দিব লাগিলা ও কান্দে শিৱৰ পাৱে পৰি কান্দে ইন্দ্ৰদেৱে উদ্ধাৰ কৰি কান্দে শিৱৰ পাৱে পৰি
অহেনকালে বৃহস্পতি উপস্থিত হইলা শান্ত হোৱা বুলি শিৱ শান্ত হোৱা বুলি শিৱ এই কথা শুনি মহাদেৱে অক্ৰোধ সম্মুখ ইন্দ্ৰক চাহিয়া পাছে ইন্দ্ৰক চাহিয়া পাছে শুনা ইন্দ্ৰ আজিলৈ তোমাক মই ক্ষমা কৰি দিলো কিন্তু মনত ৰাখিবা ওলাই যোৱা অগ্নি কেতিয়াও ফিৰি নাহিব লগে লগে মহাদেৱে সেই অগ্নি সাগৰত পেলাই দিলা অনন্তৰে শুনক আছে যেন কথা ভইলা শুনা শুনা চিৰ পৰি মন চিৰ পৰি মন অগ্নিৰ পৰা শিশুৱে অগ্নিৰ পৰা শিশুৱে গইলা জন শুনা শুনা লাগিলা চন্দ্ৰমতে ত্ৰিভুৱন অপনি উঠিলা লগে লগে ব্ৰহ্মাদেৱে অজলৰ পৰা ব্ৰহ্মাদেৱে অতুলিয়া দৈত্যগুৰু শুক্ৰাচাৰ্যক অমাতীয় শুক্ৰাচাৰ্য চাউলোৱা চুলোৱা লোৱা লোৱা এই শিশুটো লোৱা অ শুক্ৰাচাৰ্যৰ হাতে শিশু অ শিশু দিয়া দেৱগণে বিদায় মাতিলা এই বুঢ়া বয়সত মই আনচলি পালন কৰিব লাগিব ইস 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 ও তাকো দেখি শুক্ৰদেৱৰ মুখা চিন্তা তাকো দেখি শুক্ৰদেৱৰ চিন্তা আৰে অহেন কালে নাৰী এক দেখিব
দেখি পাব পাইলা আই এইফালে আহা হেন কালে নারীয়ে দেখি পাব পাইলা হেৰা আই চাও এইফালে আহাচোন এইফালে আহা এই শিশুটি লোৱা নাৰীজনীৰ হাতে শিকো শুনা আই তুমি আমাৰ অৱচন জলন্ধৰক নিজৰ পুত্ৰৰ নিচিনা কৰিবা পালন শুনা আই পালিত মাতৃ বুলি তুমি তাক কেতিয়াও নকবা মহাশক্তিমান হব জলন্ধৰ নিশ্চয় জানিবা আহি বুলি শুক্ৰাচাৰ্য বিদায় মাগিলা দিনে সেই শিশু পালিবে লাগিলা দিনে সেই শিশু পালিবে লাগিলা দিনে জলন্ধৰে সেই 12 বছৰ বয়সতে এক গুৰি মাৰিছিল ভাঙিয়া পেলাই এক গুৰি মাৰিছিল ভাঙিয়া পেলাই বাপৰে বাপ তাক দেখি মাতৃয়ে এই সকলো কথা ইন্দ্ৰই জানিলা মনে মনে ইন্দ্ৰদেৱে মনে মনে ভাবে মুখ বসিবলৈ মহাদেৱৰ ক্ৰোধ অগ্নিৰ পৰা ইয়াৰ জন্ম ডাঙৰ হলে ই বেলাই মোক বিপদ ঘটাব গতিকে সৰু হৈ থাকোতে জীৱনৰ বন্তি মই ইয়াৰ নুমাই দিব হেন ভাবি ইন্দ্ৰদেৱে ওলাই সাগৰৰ পাৰত গৈ আৰু ইন্দ্ৰদেৱে চুপি ইন্দ্ৰদেৱে অস্ত্ৰ প্ৰহাৰ দিলা আৰু সেই অস্ত্ৰ জলন্ধৰৰ মাতৃয়ে অস্ত্ৰ প্ৰহাৰে মাতৃ বাগৰি পৰিল পুত্ৰ বুলি মাতি
মাতৃদেহৰ পৰা অস্ত্ৰ উলিয়াই গুৰুদেৱ শুক্ৰাচাৰ্যৰ ওচৰলৈ চলি যায় জলন্ধৰে দেখোন ইন্দ্ৰৰ অস্ত্ৰ শুক্ৰাচাৰ্যই মনে মনে ভাবে ইয়াক যদি মই এতিয়া ইন্দ্ৰৰ কথা কওঁ হয়তো ইন্দ্ৰৰ লগত যুদ্ধ কৰিব যাবও পাৰে আৰু ইন্দ্ৰই হয়তো ইয়াক মাৰি পেলাবও পাৰে নাই 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 এতিয়াই ইয়াক মই নকওঁ প্ৰথমতে ইয়াক মই অস্ত্ৰবিদ্যা শিকাই লওঁ কাৰণ দেৱতাসকলৰ প্ৰতি জ্বলি থকা মোৰ সেই অন্তৰৰ বিদ্যুৎ মই ইয়াৰ হাতে মই জুমাব লাগিব হেৰৈ বাছা জলন্ধৰ এতিয়াই হোৱা নাই বাছা এতিয়াই হোৱা নাই আহি বুলি জলন্ধৰক অতি মৰম হেৰৈ বাছা জলন্ধৰ প্ৰথমতে তই মোৰ তাত অস্ত্ৰবিদ্যা শিকিল মই কিয় কৈছো জানা বাছা সময়ৰ শৰ সদায় সময়ত মাৰিব লাগে বুজিছা নহয় বুজাই বহাই কয় তাক হ'ব গুৰুদেৱ সেয়াই হ'ব জলন্ধৰ অখুন বাছা জলন্ধৰ তইতো বহু ডাঙৰ হলি জলন্ধৰ অগুৰু বৃহৎ থাকিলি অস্ত্ৰবিদ্যা শিকিলি অগুৰু বৃহৎ থাকিলি অস্ত্ৰবিদ্যা শিকিলি কেতিয়ানো কৰিবি তই কি
মাতৃ কথা জলন্ধৰ গুৰুদেৱ শীঘ্ৰ কৰি কোৱা গুৰু মোৰ মাতৃ হত্যা গুৰুদেৱ শীঘ্ৰ কৰি কোৱা গুৰু মোৰ মাতৃ হত্যা তাকবধি গুৰু মই ৰৈ বাছা জলন্ধৰ এতিয়াই হোৱা নাই জলন্ধৰ ৰৈ বাছা জলন্ধৰ অশুক্ৰচাৰ জয় কয় জলন্ধৰ চাই ইটো কথা বাছাতো নকওঁ এতিয়া সময় হলে কম বাছা সকলো বুজাই ইটো কথা বাছা মোক নুসুধা দুনাই ইটো কথা বাছা মোক নুসুধা দুনাই কাম কৰ কি কাম জানা প্ৰথমতে দৈত্য গলক কৰ গুৰুদেৱ সেয়াই হব কথা শুনি জলন্ধৰে বিলম্ব নকৰি কথা শুনি জলন্ধৰে বিলম্ব নকৰি দৈত্যক পৰাজয় কৰে এই দৈত্যগণে জলন্ধৰক ৰজা শুক্ৰাচাৰ্যৰ ওচৰলৈ দমন গুৰুদেৱ শীঘ্ৰ কৰি কোৱা গুৰু মোৰ মাতৃ হত্যা তাকবধি গুৰু মই তেনেহলে কোন বাচ্চা তোক মাৰিবলৈ ইন্দ্ৰই অস্ত্ৰ প্ৰহাৰ আৰু সেই অস্ত্ৰটোৰ মাতৃয়ে দেখি সেই অস্ত্ৰটোৰ মাতৃ কথা শুনি জলন্ধৰ ক্ৰোধত জ্বলিল সৈন্যগণক চাই পাছে ৰজাই বোলে সৈন্যগণ বিলম্ব নকৰা ইন্দ্ৰৰ লগত যুদ্ধ হব
মাৰি ইন্দ্ৰদেৱ পৰাস্ত কৰিলা মূৰ্ছা যায় ইন্দ্ৰদেৱে মূৰ্ছা যায় ইন্দ্ৰদেৱে আরে এই এই ইন্দ্রর মুখ জল ধরে খুলিয়া ত্রিভুবন রজা বলি ঘোষণা করিলা ত্রিভুবন রজা বলি ঘোষণা করিলা ওই এনে কত দিন এনে কত দিন একদিন জলন ধরে পরি গল একদিন জলন ধরে এতিয়া সারপ্রাইজ ও বৃন্দা নামে হতিয়া আসিলা পূর্বতে দৈত্য কুল জন্মে তাই বিষ্ণু পূজা করে অপ্রতিব্রতা বৃন্দাবতীর সদায় ও স্বামী ভক্তি করে অপ্রতিব্রতা বৃন্দাবতীর সদায় স্বামী ভক্তি করে একদিন বৃন্দাবতীর স্বামী স্বামী অজীবনে মরণে মর তুমি লগরিয়া দেহে প্রাণে স্বামী স্বামী জিয়াই থাকো মানে স্বামীর কারণে জিয়াই থাকো মানে স্বামীর কারণে ও ভাবি থাকি ঈশ্বর সদায় রক্ষা করা হে দয়া Brinda sahia pase Guna brinda ye Brahma Vishnu Maheshwar Shini napo Aru ei Tribhubanor moye roja Tribhubanor roja moye jani bani Tribhubanor roja moye jani bani
পার্বতীক দেখি তার ভাল লাগি যায় মরম খনা মাতে রে পার্বতী মরম খনা মাতে রে মইনা সুন্দরী ও তুমি কুন্দুরনির গাওয়ার রূপহী কুয়াসুন তোমার না তুমি কুয়াসুন তোমার গাওয়ার নাম কে তোমাকে বিচারি যা তুমি কুন্দুরনির গাওয়ার রূপহী কুয়াসুন তোমার না মোক তুমি তিৰি মুৱা বুলি কৈছা ও মৰম মৰমে মোৰ ইমান যে ধুনীয়া ৰূপ দেখো তোৰ বিয়া কৰাই ভালৰে লৈ যাম তোক এবাৰ মোৰ ভাল চা এবাৰ মোৰ ভাল চা এবাৰ মোৰ ভাল চা পার্বতীক ধৰিবলৈ এই কথা মহাদেৱে সকলো জানিলা হেন কালে মহাদেৱ শিৱ দেখি জলন্ধৰে অস্ত্ৰ প্ৰহাৰ দিলা মহাক্ৰোধে দুয়োজনৰ মহাক্ৰোধে দুয়োজনৰ
যুদ্ধ লাগিল রে যুদ্ধ লাগিল রে মহাচিন্তা বিষ্ণুৰ ওচৰে গৈ বিষ্ণুৰ ওচৰে গৈ প্ৰভু প্ৰভু অ প্ৰভু শুনা তোমাৰ ঠাই প্ৰভু আমাৰতো কোনো উপায় নাই জনধরে পার্বতী কাবল শিবর যুদ্ধ করে যায় প্রভু আমার তো কোনো উপায় না ও কথা শুনি নারায়ণে ও মিষ্টি কি হাসিলা কথা শুনি নারায়ণে ও মিষ্টি কি হাসিলা ও বৃন্দার উপরে গৈ উপস্থিত হইলা প্রভু আমার প্রভু কৃষ্ণই বৃন্দাৰ ওচৰত গৈ দেখে যে স্বামী ৰক্ষাৰ বাবে বৃন্দাই পূজাত বহি আছে যেতিয়ালৈ বৃন্দাসতী পূজাত বহি থাকিব তেতিয়ালৈ জলন্ধৰক বাৰু কোনে মাৰিব আৰু সেইকাৰণে পূজাৰ পৰা বৃন্দাসতী উঠাব লাগিব পূজাৰ পৰা বৃন্দাসতীক উঠাব লাগিব তেতিয়াহে শিৱই দৈত্যক মাৰিব পাৰিব তেতিয়াহে শিৱই দৈত্যক এতিয়া চাওক ৰাইজ এই জলন্ধৰক বধ কৰিবৰ বাবে জগতৰ প্ৰতি ঈশ্বৰে এনেকুৱা এটা কৌশল কৰিলে হে মায়া কৰি শ্ৰী হৰি মায়া কৰি শ্ৰী হৰি জলন্ধৰৰ ৰূপ ধৰি বৃন্দাৰ ওচৰে চলি গৈলা
বৃন্দা বহুদিনৰ পৰা তোমালৈ বৰ মনত পৰি আছে মোৰ সেইবাবে মই বাহিৰে বাহিৰে আহিলো বৃন্দা বৃন্দা প্ৰাণেশ্বৰী মায়া করে নারায়ণে এ মায়া করে নারায়ণে ও না জানিলা বৃন্দাবনে স্বামী 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 বলি যাবে মনে স্বামী কুসরে বৃন্দাপতি ওই আনন্দ রাখিবা নাই চলি গইলা দুয়ো অন্তপুরে স্বামী বলি বৃন্দাই অসাৱতী ধৰে না এই কাণ্ড লক্ষী দেৱী এই কাণ্ড লক্ষী দেৱী এই হেনকালে লক্ষী আহি উপস্থিত বৃন্দাক চাহিয়া পাছে বৃন্দাক চাহিয়া পাছে কোন বৃন্দা পৰৰ স্বামীৰ লগত তই যিদৰে থাকিলি পৰৰ স্বামীৰ লগত তই যিদৰে থাকিলি অভিশাপ দিনটো নিশ্চয় জানিবি এই কথা শুনি নাৰায়ণে হাঁহি পেলা লক্ষীক চাহিয়া পালে লক্ষীক চাহিয়া পালে আচলতে বৃন্দাসতীৰ কোনো দুখ নাই জলন্ধৰক বধিবলৈ মায়া কৰো মই জলন্ধৰক বধিবলৈ জলন্ধৰক বধিবলৈ তাক দেখি বৃন্দাসতী কান্দি বেলা প্ৰভু ও নারায়ণৰ ফালে চাই কান্দি কান্দি বৃন্দাই কয় হে প্ৰভু নারায়ণ নারায়ণে স্বামী কব ভিলা কি করো হে নারায়ণ স্বামী কব ভিলা কি করো স্বামী কব ভিলা কি করো
সৰুৰ পৰা প্ৰভু মই তোমাক ভজিলো হৰি হে বৃন্দা তুমি আমার অবসন শুনা শুনা বৃন্দা তুমি আমার অবসন দুখ নকরিবা তুমি শুনা দিয়া মন এই জনমত নহয় ইয়াৰ পিছৰ জনমত তুলসী নামত তুমি জনম লভিবা আৰু শালগ্ৰাম নাম লৈ মই তোমাৰ ওচৰতে থাকিম নিশ্চয় জানিবা আৰু শুনা বৃন্দা তোমাক মই আৰু এটা বৰ দিলো পৃথিৱীৰ মনুষ্যই প্ৰতি কাতি আৰু আঘোণ মাহৰ দুমাহীৰ দিনাখন তোমাৰ চৰণত হবে বন্তি জ্বলাব আৰু তোমাৰ এই তুলসীৰ পাত নহলে মনুষ্যৰ কোনো পূজাই সাৰ্থক নহব তোমাৰ তুলসীৰ পাত নহলে পৃথিৱীৰ মনুষ্যৰ কোনো পূজাই সাৰ্থক নহব তোমাৰ তুলসীৰ পাত নহলে পৃথিৱীৰ মনুষ্যৰ কোনো পূজাই সাৰ্থক নহব হৰি তোমাৰ চৰণে লৈলো